হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি ৰাতি প্ৰায় 9টামান বাজিছে আৰু আমি আছোঁহি মই আছোঁহি লেঙিত আৰু প্ৰগ্ৰেম মানে কাইলৈৰ পৰা প্ৰগ্ৰেম আৰম্ভ হ'ব আৰু 4, 5, 6। চ' মই এটা ভিডিঅ' এটা বনাই দিওঁ বুলি আহিলোঁ, যিহেতু ইয়াত মই অলপ সহায় সহযোগিতা মানে আছোঁ আৰু ইটো সিটো কৰা মেলা। তো ইয়াতে মানে কাম চলি আছে আৰু ধুনীয়াকৈ ওলাই লৈছোঁ প্ৰগ্ৰেমো চামগৈ। তো ইয়াত মানে অতি সোনকালে মানে অতি সোনকালে মানে ইয়াত কাম বন কৰি আজৰি কৰি দিছে। মই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে সম্পূৰ্ণ বন্ধ কৰি দিছে আৰু এইফালে গেটখন মানে এইফালে মেইন গেটখন অহাটো মানে বন্ধ। তো ইফালে এখন দলং বনাই দিছে, খুব এখন 2-3 দিনতে বনি ফিনিচিং হৈ গৈছে। তো আপোনালোকক চব এইটো যে দেখাই আছোঁ এতিয়া ৰাতি কি ধৰণে কাম কৰি আছে। তো আগবাঢ়ি গৈ আছোঁ। এতিয়া মানে যোনখিনি দেখাব মানে বিচাৰিছোঁ আৰু এইফালে ষ্টেজটো আছে আৰু বাকী এইফালে হাই চেকেণ্ডেৰীখন আৰু এইফালে যাওঁ আৰু যোনখিনি মই দেখাব চেষ্টা মানে যোনখিনি দেখাব পাৰোঁ মানে এইখিনি দেখাম আৰু এইফালে আছে আৰু তো এইফালে মোৰ ফালে বেক চাইড দেখাব চেষ্টা মানে যোনখিনি দেখাব পাৰোঁ মানে এইখিনি দেখাম আৰু এইফালে আছে আৰু আৰু এইফালে ৰঙালীত টিংখাং 2023 ইয়াত মানে যিসকল মানে নাচনী আহিব মানে যোনসকল মানে কিবা কিবি আহিব আৰু ড্ৰেছ চেঞ্জ কৰিব বনাইছে আৰু শিবিৰ এটা। আৰু এইফালে কিবা কিবি থলুৱা বা কিবা কিবি আপোনাৰ আগতে দেখাই নিদিওঁ আপোনালোকক, দেখাই নিদিওঁ মানে দেখাই দিলে বেয়া হ'ব। আৰু মোৰ ইয়াতে এটা কথা ভাল লাগিলে মানে আমাৰ MLA ছাৰ মানে সম্পূৰ্ণ ধুনীয়াকৈ মানে কাম কাজ কৰি আছে। চ' ভাল লাগিলে, ফটো কৰি মাৰিলোঁ ছাৰৰ লগত ধুনীয়াকৈ, ভাল লাগিলে আৰু এইফালে পূৰা কাম, এইফালে ছাৰ পূৰা বিজি হৈ আছে মানে এইফালে আমাৰ MLA ছাৰ ধুনীয়াকৈ পূৰা আৰু ভাল লাগিলে আৰু এনেকৈ ইমান বিজি আছে মানে আমাৰ নিজৰ জেগাতে আৰু ইমান ধুনীয়াকৈ কাম কাজ কৰি আছে, ভাল লাগিছে। আৰু প্ৰথম মানে ষ্টাৰ্টিঙৰ পৰা ইমান ধুনীয়াকৈ কাম যিমান আছে লিড লৈছে মানে দিনে ৰাতি মানে তেওঁ আমাৰ ইয়াত আছেহি, ভাল লাগিছে আৰু আগবাঢ়ি যাওক আৰু তাৰে কাম কৰিছে। যিমানখিনি পাৰোঁ মানে এটা শ্বৰ্ট হিচাপে আপোনালোকক আগতীয়াকৈ দেখাই দিছোঁ, যাতে আহিলে আপোনালোকে এনেকুৱা দেখি পাব। আৰু দেখাই আছোঁ, ৰ'ব মই বুজি পাৰিছোঁ, মোৰ কেমেৰামেন চিনাকি কৰি দিছোঁ, প্ৰতিম দাদা এইফালে আৰু এইফালে আমাৰ পংকজ পাঠক বৰুৱা। তাৰপিছত এইফালে শিবিৰ পাতিছে, আহিলে মানে বহি পোৱাকৈ আৰু কিবা কিবি কৰিব, চাহ তাহ খাবলৈ এইফালে আছে আৰু সেইফালে তাতে আছে আৰু এনেকৈ আৰু পূৰা কাম মানে চলি আছে। আৰু এইফালে এইটো হৈছে ষ্টেজ, ইয়াতে থাকিব আমাৰ তাতে জুবিন দা থাকিব আৰু আহিব কাইলৈ অফিচত আহিব। তাৰপিছত আৰু জুবিন গাৰ্গ এনেকৈ আহিব আৰু কমটি ডাঙৰ দেখিছেনে, পূৰা মজা। আৰু এইফালে দেখিছে পূৰা কাম মানে আৰু ভিডিঅ' ইমানকেইটা শেষ কৰিছোঁ। এতিয়া চিধা প্ৰগ্ৰেম যাওঁ আৰু কাইলৈ আকৌ ৰাতিপুৱা 4টা বজাত আহিব লাগিব, ভলণ্টিয়াৰ ডিউটি কৰিব লাগিব। কাইলৈ দিনটো ইয়াতে থাকিম, কাইলৈ দিনটো পৰহিলৈ দিনটো 14 দিনটো মানে গোটেইকেইদিন ইয়াতে আটাইকেইদিন দিনে ৰাতিয়ে মানে থাকিব লাগিব আৰু অলপ কষ্ট হ'ব আৰু একো নাই বাৰু। তো ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিম, ধন্যবাদ।